নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বহুত দিনৰ পৰা এটা আশা আছিল যে এভাগ ভগৱান শ্ৰীকৃষ্ণৰ মুকুট তৈয়াৰ কৰা। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত মই এভাগ মুকুট তৈয়াৰ কৰিবলৈ সক্ষম হ'লোঁ। এই মুকুটভাগ তৈয়াৰ কৰোঁতে বহুখিনি প্ৰব্লেমৰ ফেচ কৰিছিল যদিও অৱশেষত এই মুকুটভাগ মই তৈয়াৰ কৰিলোঁ। প্ৰথম তৈয়াৰ কৰিছোঁ যিহেতু অলপ খেলি মেলি হৈছে। যদি কিবা ভুল ভ্ৰান্তি হৈছে সকলোৱে কমেণ্ট কৰি জনাব, আৰু কিবা তাতকৈ আৰু ভাল কিবা তৈয়াৰ কৰিব পাৰোঁ নেকি সেইখিনিও পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। শেষত এই মুকুটভাগৰ অলপ দৃশ্যাংশলী চাওকচোন কেনেধৰণৰ লাগিছে, আৰু যদি ভাল লাগে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভৱিষ্যতে এনেধৰণৰ ভগৱন্তৰ ৰূপসজ্জাৰ লগতে বিভিন্ন ধৰণৰ ড্ৰেছ, মুখা আদি তৈয়াৰ কৰি যাবলৈ আপোনালোকে ভগৱানৰ ওচৰত সেৱা আগবঢ়াই যায় যাতে, সেয়াই মই আপোনালোকৰ আগত প্ৰাৰ্থনা। থেংক ইউ। জয় গুৰু শংকৰ, জয় অসম।